ৰাতিপুৱাৰ পৰা যিবোৰহে কাম কৰোঁ এই কাম কৰি থাকোঁতে এটা গানকে মনলৈ আহে পিছে মোৰ ষ্টাইলত গানটো গাম দেই ঘৰো সাৰি দিম কাপোৰো ধুই দিম এইটো মাহৰ দেওবাৰে মোক हमारा वाटर वॉशिंग मशीन गाइस हमारा ये रहा हमारा वॉशिंग मशीन और मैं हूँ वॉशिंग मशीन चलाने वाला পিছে ৰাইজসকল গৰম কেনেকুৱা আৰু মোৰ গৰমতটো খবৰ ভালেই কিয়নো মই ঘৰতে আছোঁ কলেজ বন্ধ হ'লে কি হ'ব ঘৰৰ পৰা ক'তো লৰিবই পৰা নাই দেখিছেনে আজি বতৰটো ইমান ধুনীয়া তাৰপিছতে এই কামবোৰ কৰি ভাতকাল খাই তামোল আকৌ মেইন ডে কলৈকো নগৈ এয়া দোকানলৈ যাব এলাহতে ঘৰতে এয়া পিঠাগুড়িয়ে খাইছোঁ পিছে এইবিধ পিঠা চিনি পাইছেনে যদি চিনি পোৱা নাই আমাৰ ঘৰলৈ আহিব মই বনাই খুৱাম এইফালে গৰমত দৈ অকণমান খাই ল'লোঁ যিহেতু ইমান বেছি গৰম পৰিছে সেইকাৰণে দৈ খালে নহ'ব সেইকাৰণে চৰ্বত অকণমানকে এয়া চিয়া চিডছ দি কেনে খালোঁ পিছে আজিলৈ এৰিছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'